এখন চহৰ যি কমপ্লিটলি আণ্ডাৰগ্ৰাউণ্ড অৰ্থাৎ মাটিৰ তলত অৱস্থিত। এখন চহৰ য'ত এখনো গাড়ী নাই। এখন এনেকুৱা চহৰ য'ত কেৱল মহিলাই পোৱা যায়। তো আহক ফ্ৰেণ্ডছ, আমি সাজু হওঁ পৃথিৱীৰ কিছুমান অদ্ভুত জেগাৰ ফেক্টছ লৈ। চিটি উইদাউট কাৰ। ফ্ৰেণ্ডছ, স্পেইনত এখন চহৰ আছে, নামটো হ'ল পণ্টেভেড্ৰা। চহৰখনৰ ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে চহৰখন টোটেলি কাৰ ফ্ৰী, অৰ্থাৎ এখনো গাড়ী চহৰখনত আপুনি বিচাৰিলেও নাপাব। ইয়াতে থকা প্ৰায় মানুহে খোজকাঢ়ি খুবেই ভাল পায়। যি দুই এখন গাড়ী আছে সেইবোৰো ব্যৱহাৰ নকৰাকৈ থৈ দিছে। গুগলত পণ্টেভেড্ৰা চাৰ্চ মাৰিলে কেৱল চহৰখনত মানুহবোৰ খোজকাঢ়ি থকা পিকচাৰহে পাব। আচলতে এই কৰিশ্মাটো কৰিছিল পণ্টেভেড্ৰাৰ চহৰখনৰ মেয়ৰজনে। আজিৰ পৰা ঠিক 20 বছৰ আগত এই চহৰখনৰ জনসংখ্যা টোটেলি 8 লাখ আছিল আৰু এপ্ৰক্স ইমানে বাহন চহৰখনত আছিল, যাৰ কাৰণে ট্ৰাফিক জাম এটা প্ৰব্লেম হৈ পৰিছিল। মেয়ৰ আৰু লোকেল গভৰ্ণমেণ্টে মিলি এটা ডিচিজন লৈছিল আৰু সেইটোৱে আছিল কাৰ ফ্ৰী। আৰু এই চহৰখন অলমষ্ট কাৰ ফ্ৰী হৈ পৰিল, লগতে পলিউশ্যন ফ্ৰীও হৈ পৰিল। চহৰখনত মাজে মাজে ট্ৰেভেল মেপ দিয়া আছে, যাতে টুৰিষ্টে গম পাওক যে এখন ঠাইৰ পৰা আন এখনলৈ খোজকাঢ়ি যাবলৈ কিমান সময় লাগিব। টুৰিষ্টৰ বাবে চহৰখনৰ বাহিৰত কাৰ পাৰ্কিং বনোৱা আছে। চহৰখনত টুৰিষ্টে চাইকেল ব্যৱহাৰ কৰাটো কিন্তু কোনো বাধা নাই। আৰু আজি আমাৰ 2 নম্বৰ ঠাইখন হ'ল আমাৰ দেশ ভাৰতৰ পৰা। ভাৰতৰ চেন্নাইত এখন এনেকুৱা চহৰ আছে যিখন ঠাইত থকা মানুহবোৰৰ পলিটিক্স ধন সম্পত্তিৰ পৰা দূৰ দূৰলৈ কোনো সম্পৰ্ক নথকাকৈ খুবেই শান্তিপূৰ্বক এটা লাইফষ্টাইল এনজয় কৰি আছে। আৰু এই চহৰখন হ'ল ভাৰতৰ চেন্নাইত থকা অৰ' ভেলী। আৰু এই চহৰখন চেন্নাইৰ পৰা 150 কিলোমিটাৰ আঁতৰত অৱস্থিত। পৃথিৱীৰ অনেক ঠাইৰ পৰা আহি মানুহে এইখন চহৰত পাৰ্মানেণ্টলি ছেটেল হৈ পৰিছে। মা নাম দি ফেমাছ মীৰা আলফাজে 28 ফেব্ৰুৱাৰী 1968ত এই চহৰখনক শ্ৰী অৰবিন্দ ছ'চাইটি প্ৰজেক্টৰ দ্বাৰা স্থাপিত কৰিছিল। এই চহৰখনক হিউমেন মৰেলিটিৰ অন্তিম সীমা চুই পেলাইছে এই চহৰখনে। ইউনেস্কোৱে চহৰখনৰ মৰেলিটি আৰু হিউমেনিটি দেখি 4টা এৱাৰ্ড দি থৈছে। কোবাৰপেডি আচলতে অষ্ট্ৰেলিয়াৰ এখন গাঁও হয়, য'ত মানুহবোৰ আণ্ডাৰগ্ৰাউণ্ড অৰ্থাৎ মাটিৰ তলত থাকে। আজি ইয়াত এপ্ৰক্স 250,000 পপুলেশ্যন আছে। বহুতো হলিউড মুভি আৰু টুৰিষ্টৰ কাৰণে এই জেগাটুকুৰা আজি ফেমাছ হৈ পৰিছে। কোবাৰপেডিৰ ইণ্টাৰেষ্টিং ফেক্টটো এইটো যে ঠাণ্ডাত হিটাৰৰ প্ৰয়োজন না গৰমত এচিৰ প্ৰয়োজন, কাৰণ ঠাইটুকুৰাৰ টেম্পাৰেচাৰক একেবাৰে বেলেঞ্চ কৰি থৈছে। উমোজা নৰ্থ কেনিয়াৰ এনে এখন গাঁও য'ত কেৱল মহিলাই আছে। এই গাঁওখনত কোনো পুৰুষৰ সংখ্যা নাই। 1990 আগত এই গাঁওখন আচলতে মেল ডমিনেট আছিল, অৰ্থাৎ পুৰুষে মহিলাৰ ওপৰত খুব অত্যাচাৰ কৰিছিল। সৰু সৰু কণমানি ছোৱালীক বুঢ়া মানুহৰ লগত বিয়া কৰাই দিছিল। 1919ত কিছুমান পঢ়া শুনা মহিলাই ইয়াৰ বিৰুদ্ধে লাহে লাহে আন্দোলন কৰিছিল। বহু বেছি অত্যাচাৰ ফেচ কৰাৰ পাছত ফাইনেলি ছাকচেছফুল হ'ল আৰু লাহে লাহে আন মহিলাসমূহ একজোট হৈ ক্ৰিটিচিজমৰ এগেইনষ্টত কাম কৰিবলৈ সক্ষম হৈ পৰিল। এপল মোবাইলৰ নেমটো নিশ্চয় শুনিছে, আৰু ইয়াৰ ফাউণ্ডাৰ ষ্টিভ জবছ এজন এনে ব্যক্তি যিজনে বিনা নম্বৰ প্লেট দি গাড়ী চলাইছিল। ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে তেওঁৰ লগত খুবেই দামী দামী কাৰ যেনে মাৰ্চিডিজ SL55 AMG আছিল, আৰু তেওঁ এখন গাড়ীটো নম্বৰ প্লেট লগোৱা নাছিল। আৰু ফেক্টটো হ'ল যে তেওঁক আজিলৈকে এবাৰো পুলিচে আটক কৰা নাছিল, না কেতিয়াও কোনো কমপ্লেইন আছিল। ফ্ৰেণ্ডছ, এজন মানুহে তাৰ এলবক চেলেকি চাব পৰাটো খুবেই টান। আপুনিও কিজানি এলবটো চেলেকি নিশ্চয় চাইছে, পিছে পাৰিছে নাই নিশ্চয় জনাব। ড্ৰিম অৰ্থাৎ সপোন আমি সকলোৱে চাই থাকোঁ, কিন্তু আপুনি শুনি আচৰিত হ'ব আৰু ভাবিবলৈ বাধ্য হৈ পৰিব যে আমি সদায় সপোন দেখোঁ, কিন্তু সপোনটো ষ্টাৰ্ট কেনেকৈ হৈছিল সেইটো কিন্তু মনত নাথাকে। চ' ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ এপিছ'ডৰ কিছুমান ঠাইৰ ফেক্টছ, লগতে কিছুমান ইণ্টাৰেষ্টিং শ্বৰ্ট ফেক্টছ। ভিডিঅ'টো ভাল পাইছে যদি ফ্ৰেণ্ডছ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আমি আপলোড কৰাৰ লগতে আপুনিও গম পায়। চ' মই হিৰণ্য নতুন এপিছ'ড লৈ আকৌ লগ পাম। বাই।